নমস্কাৰ গাইজ, ফাইনেলি চিনেমাখন চাম বুলি ভাবিছোঁ আজি জোৱান শ্বাহৰুখ খানৰ। আৰু শ্বাহৰুখ খানৰ ফিল্ম আহিলে মই মিছ নকৰোঁ বুলি ভাবোঁ। সেইকাৰণে চিটি চেণ্টাৰত পিভিআৰত চাম বুলি ভাবিলোঁ আৰু মোৰ লগৰ এটা লৈ ল'লোঁ, যিহেতু ফিল্ম অকলে চাই ভাল নালাগে। আৰু টিকেটৰ কাৰণে লাইন লাগি আছোঁ, টিকেটৰ কাৰণে ইমান ভিৰ। আৰু লাষ্টত আমাৰ নাম্বাৰ আহিল, পইচা দিলোঁ 700 টকা। এটা টিকেটৰ দাম 350 টকা। তো দুটা টিকেট ল'লোঁ, আমি 700 টকা দিলোঁ। 700 টকা দি কাৰণে টিকেটটো ল'লোঁ, লৈ কাৰণে আমি যাই মানে আমাৰ স্ক্ৰীণটো বিচাৰি। ইয়াত 3টা স্ক্ৰীণ আছে আপোনাৰ। আমাৰ কোনটো স্ক্ৰীণ পায়? আমাৰ স্ক্ৰীণ হ'ল 3 নম্বৰ স্ক্ৰীণ বা ক'ত আছে? ইয়াৰ 2 নম্বৰ স্ক্ৰীণ, এইটো 3 নম্বৰ স্ক্ৰীণ আমি চাই আছোঁ, বিচাৰি আছোঁ। শেষত আমি 3 নম্বৰ স্ক্ৰীণটো পাই গ'লোঁ। ইয়াৰ আমাৰ সন্মুখতে আছে স্ক্ৰীণটো, ইয়াৰ 3 নম্বৰ স্ক্ৰীণ, এইটো বৰ ডাঙৰকৈ লেখা আছে। আৰু আমি ভিতৰত সোমাই গ'লোঁ আৰু মোৰ লগতো দৌৰিছে ইয়াক আগে। আৰু আজিকালি চিনেমা হলবিলাক চাওকচোন, ইমান ধুনীয়া লাগে, ইমান মজা লাগে নহয় চিনেমা হলত সোমাই কিবা বেলেগ এটা মজা লাগে। আৰু লাষ্টত ফিল্মটো আৰম্ভ হৈ গ'ল, শ্বাহৰুখ খানৰ ডেন্স। এতিয়া মই অলপ দেখাই দিছোঁ শ্ব'টো। আৰু ফিল্মখন ইমানেই ভাল হৈছে, যিসকল বন্ধুৱে মানে একশ্যন ভাল পায় তেওঁলোকৰ কাৰণে বিশেষ হৈছে ফিল্মখন। একশ্যন ভাল পোৱা বন্ধুবিলাকে যদি ফিল্মখন নাচায় তো বহুত ডাঙৰ এটা মিছ কৰি দিব দেই। ইয়াত চাই লওক, কি ফাইটিং দেখাইছে, দেখা পাইছে। আৰু দীপিকা পাডুকন যিটো ৰোল কৰিছে নহয়, মানে অপূৰ্ব ৰোল কৰিছে। আপোনালোকৰ চকুত পানী ওলাই যাব, ইমান ধুনীয়া ৰোল এটা কৰিছে দীপিকা পাডুকন। আৰু চিনেমাখনত কি দেখুওৱা নাই, একশ্যন, কমেডি, এণ্টাৰটেইনমেণ্ট চব আছে। আৰু বৰ্তমান ৰাজনীতিকৰ যি পৰিস্থিতি, মানে দেশৰ যি পৰিস্থিতি পূৰা দেখাইছে। আৰু হাফ টাইমত আমি বাহিৰত ওলালোঁ, বাহিৰত ওলাই কিনে পপকৰ্ণ খাম বুলি ভাবিছোঁ। পপকৰ্ণৰ ওচৰত গ'লে এই গ্লাছখনৰ দাম 450। অ' মাই গড, কেনেকৈ ল'ম 450 কওকচোন? 450ত আৰু এই গ্লাছখন খাব পাৰি নাই। কিন্তু মই পাইছোঁ 150 পোৱাৰ কাৰণ আছে, মই টিকেট দুটা লৈছিলোঁ আৰু তাতে 300 এটা কুপন আছিলে। 300 কুপনটো মই দেখাই দিছোঁ আৰু মোৰ প্ৰায় লৈছে তেওঁলোকে 150। কিন্তু গ্লাছখন হাতত লৈ কিনে এনেকুৱা লাগিল যে এই গ্লাছখনৰ দাম 450 হ'বনে? কিন্তু অৰিজিনেলি গ্লাছখনৰ দাম আছিলে 100 বা 150 হা। চ' গাইজ বুজিলোঁ এতিয়া, এই কুপনটো মোৰ কুপন নাছিলে, সেইটো এটা টপ আছিলে, সেইটো এটা বিজনেছ পলিচি আছিলে যে তেওঁলোকে যাতে এইটো 400-450 টকা বুলি ভাবি কেনে 150 টকাত কিনি খায় হা। সেইটো এটা বিজনেছ পলিচি আছে। যি কি নহওক, চিনেমা হলত আহিলে কিবা খাম বুলি ভাবিলে খাবই লাগে, সেইটো নহ'লে বেয়া লাগে। আৰু পপকৰ্ণ খোৱাৰ এটা মজাই বেলেগ। তো গাইজ আমি এনেকৈ পপকৰ্ণ খাই কিনে চিনেমা চলাই যে চিনেমা জোৱানৰ মজা ল'লোঁ। তো আজিৰ ব্লগটো এইখিনি আছিলে, ধন্যবাদ, জয় আই।